বঙাইগাঁও জিলাৰ উত্তৰ অভয়পুৰী সমষ্টিৰ নাম্বাৰপাৰা গাঁওখন যেন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। বানপানীয়ে 4খন কাঠৰ দলং ভাঙি থৈ যোৱাৰ লগতে তছনছ কৰি থৈ গৈছে ৰাস্তা। আৰম্ভ হৈছে মানাহ নদীৰ খহনীয়া। মানাহ নদীৰ ওপৰত থকা নাম্বাৰপাৰা গোলাপাৰা সংযোগী কাঠৰ দলংখন বানপানীয়ে উটুৱাই লৈ যায়। নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উত্তৰ ফালে আৰু পশ্চিম ফালে থকা দুখন কাঠৰ দলং জৰাজীৰ্ণ হৈ পৰিছে। একেদৰে নাম্বাৰপাৰা বজাৰৰ উত্তৰ ফালে থকা কাঠৰ দলংখন বানপানী উটুৱাই নিয়াত লোহাৰ জয়ছেৰে বিপদসংকুলভাৱে পাৰাপাৰ হৈ আছে। নাম্বাৰপাৰাৰ পৰা বাংলাপাৰা, অদলাবাৰী, ফাণ্ডাৰা, বিজনী আদি কৰি প্ৰায় 20খনৰো অধিক গাঁৱৰ ৰাইজে নিতৌ পাৰাপাৰ হৈ আছে বিপদসংকুলভাৱে। 8ৰ পৰা 10খন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে এই ৰাস্তাৰে পাৰ হ'ব লাগিব। সমস্যাৰে জৰ্জৰিত নাম্বাৰপাৰাৰ সমস্যাৰ সমাধান কৰিবলৈ কোনো গুৰুত্ব দিয়া নাই চৰকাৰ, বঙাইগাঁও প্ৰশাসন তথা স্থানীয় বিধায়ক বা সাংসদে। মেনশ্যন কৰি নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ যিটো নাম্বাৰপাৰা তৃতীয় খণ্ড বজাৰৰ পৰা যিটো উত্তৰ পিনে ৰাস্তা বৈ গৈছে, বৈ যাই মানে বাংলাপাৰা সীমাবদ্ধ হৈছে, এই ৰাস্তাখিনি আমাৰ এইখনক জৰাজীৰ্ণ হৈ আছে। আৰু এই ৰাস্তাত এনেকুৱা বিকল্প ব্যৱস্থা হৈছে যে ইয়াত কোনো যাতায়াতৰ সুবিধা নাই। আমাৰ 21 তাৰিখৰ পৰা স্কুল খোলা আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক যেনেকৈ মানে এই স্কুলত যাব, তাৰ কাৰণে আমি অন্য বিকল্প চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু এতিয়া আমি আমাৰ এইখিনি ৰাস্তা আৰু দলং যাতে সোনকালে আমাৰ বিধায়ক ডাঙৰীয়া বা যিকোনো ফাণ্ডৰ পৰা হওক বা পঞ্চায়তৰ পৰা হওক আমাৰ এইবিলাক নাম্বাৰপাৰা তৃতীয়খণ্ড গাঁৱৰ কোনো ৰাস্তা মেৰামতি কৰা নাই। আমাৰ যিটো বানপানী, এইটো বানপানী এইবাৰ আমি 8বাৰৰ কবলত পৰিলোঁ। 8বাৰৰ মতে আমি এইবাৰ চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য পোৱা নাই। গতিকে আমি MP, বিধায়ক, গাঁও পঞ্চায়তৰ প্ৰশাসনৰ ফালৰ পৰা কোনো পদক্ষেপ পোৱা নাই। গতিকে আমি স্কুল কলেজৰ প্ৰত্যেকটা ল'ৰা ছোৱালীয়ে ইমান কষ্ট কৰি স্কুলত ইয়াতে কি স্কুল কলেজ আছে মানে নামখিনি ক'ব। নাম্বাৰপাৰা প্ৰি চিনিয়ৰ মাদ্ৰাছা আছে, নাম্বাৰপাৰা আঞ্চলিক জুনিয়ৰ কলেজ আছে, নাম্বাৰপাৰা হাই স্কুল আছে, কেইটামান LP স্কুল আছে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক বহুত অসন্তুষ্টজনক পৰিস্থিতিত পৰিবলগীয়া হৈছে। গতিকে আমি ৰাইজক ফালৰ পৰা বহুতবাৰ নিউজ কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা প্ৰতিবাদ খোলা হৈছে। বৰফ হৈছে যেনে বাংলা আহিব না আৰু চাইকেলৰ পৰা চাইকেল দি মোৰ হাতে ভাল লাগে মানে খোজকাঢ়ি অহাটো দিগদাৰী হয়। খোজকাঢ়ি অহাটো কোন স্কুলত পঢ়া? নাম্বাৰপাৰা হাই স্কুল। তো চৰকাৰ বা স্থানীয় বিধায়ক MP কি আপোনাৰ? মোৰ এইখিনি দলংখন ভালো কৰি দিব লাগে, ৰাস্তা ভালো কৰি দিব লাগে। তো যথেষ্ট অসুবিধা হৈছে মোৰ অহা যোৱা, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা অসুবিধা হৈছে।